वेलकम बैक टू माय अनदर ब्लॉग नতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ শিৱসাগৰৰ পৰা আৰু প্ৰথম নিশা পাৰ কৰিলোঁ আৰু প্ৰথমটো দিন শিৱসাগৰত লগৰজনীৰ ঘৰত তো আজি ভাবিছোঁ টাউনলৈ অকণমান যাওঁ অৰ্থাৎ সিহঁতৰ বিয়াৰ কিবা বস্তু কিনিবলৈ আছে আৰু যিহেতু আজি 7 তাৰিখ আৰু 8 তাৰিখে যিহেতু শিৱৰাত্ৰি তো সেইকাৰণে আমি আগদিনাখনে গৈ আছোঁ কালি যোৱাৰ কথা আছিলে কিন্তু আজি সোনকালে বস্তুবোৰ কিনিব লাগে তো সেইকাৰণে আজি ওলাইছোঁ তো শিৱদৌলৰ ফালেও যাম অকণমান ঘূৰিবলৈ ন তো সেইফালেও যাম আপোনালোকক সকলোবোৰ দেখাম আজি ট্ৰকত ঘূৰো কি চাওঁ তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো ওলাই মেলি ৰেডি হৈ আছোঁ তো ইয়াৰ পৰা এতিয়া অ'টত যাব লাগিব তো অ'টো ৰং হৈ ইফালে লগৰজনী আছে বৰ্মা আৰু মই তিনিজনী ওলাই আছোঁ যাবৰ কাৰণে তো আজি আপোনালোকক শিৱসাগৰ টাউন লগতে য'ত য'ত ঘূৰো সকলোবোৰ তো গাইজ এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ কাৰণ মই বহুত বেছি আনকমফৰ্টেবল হৈ আছিলোঁ তো মোক লাগিছিলে দুপাট্টা চুপাট্টা থকা এনেকুৱা এটা ড্ৰেছ তো সেইকাৰণে মই এইটো ড্ৰেছ পিন্ধি ল'লোঁ আৰু এতিয়া বহুত বেছি কমফৰ্টেবল আৰু এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই মেলি গৈ আছোঁ একদম ঘৰৰ কাষতে ৰাস্তাটো যিহেতু লাগি আছে সেইকাৰণে গাড়ী চাড়ী ধৰিবৰ কাৰণে শিৱাংগীহঁতৰ একোৱে প্ৰব্লেম নহয় আৰু একদম ঘৰৰ পৰা ওলাই আহি লগে লগে বেটেৰী ৰিক্সা পাই গ'লোঁ ইয়াত দেখিছে বহি ল'লোঁ বেটেৰী ৰিক্সাত আৰু এতিয়া আমি টাউনৰ অভিমুখে গৈ আছোঁ আৰু আপোনালোকে চাব পাৰে এয়া আমাৰ বৰ্মা আৰু মই একেলগে বহি গৈ আছোঁ বেটেৰী ৰিক্সাৰ উঠাৰ মজাই বেলেগ তো ফাইনেলি গাইজ এতিয়া পালোহি টাউন আৰু টাউনৰ এইখিনি আমি য'ত বজাৰ কৰিবলৈ এতিয়া গৈ আছোঁ তো সেইখিনিলৈকে আমি খোজকাঢ়ি যাব লাগিব কাৰণটো হৈছে যিহেতু এতিয়া শিৱৰাত্ৰিৰ সময় আৰু অহাকালি আছে শিৱৰাত্ৰি তো সেইকাৰণে আজি মানে এবাৰ আচলতে বেছি ডাঙৰকৈ বহিছে বুলি কৈছে লগৰজনীয়ে আৰু বহুত বেছি আগতীয়াকৈ বহিছে মেলা তো আপোনালোকে এয়া চাব পাৰে গোটেই মানে ৰাস্তাৰ কিনাৰে কিনাৰে মাজে চবতে মানে দোকানেই মেলাৰ দোকান তো বহুত ধুনীয়া পৰিৱেশ খোজকাঢ়ি গৈ আছোঁ চাই মইতো বহুত বেছি উপভোগ কৰিছোঁ কিন্তু যিসকল লোকেল মানুহ হয় সিহঁতেতো দেখিয়ে থাকে সেইকাৰণে খোজকাঢ়ি যাবলৈ অকণমান কষ্ট হয় আৰু সেয়া অকণমান আমনি পায় বাট বহুত ধুনীয়া পৰিৱেশ মোৰ বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি ভালদৰে বস্তুবোৰ উপভোগ কৰি মই গৈ আছোঁ মোৰ লগতে তেন্তে আপোনালোকে উপভোগ কৰক গাইজ আপোনালোকে দেখিবলৈ পাইছে কিমান বেছি দোকান বহি আছে বহুত বেছি ডাঙৰকৈ মেলা বহিছে গোটেই টাউনখনতে মেলা বহি আছে বুলি ক'বলৈ পাৰি আৰু ইফালে এতিয়া আমি গৈ আছোঁ এখন কাপোৰৰ দোকানলৈ ফাইনেলি আমি কাপোৰ দোকানখন পালোহি আৰু ইয়াৰ পৰা অকণমান কাপোৰ কিনিব লগা আছে ইফালে লগৰজনী আৰু বৰ্মাই কাপোৰ চাই আছে আৰু ইফালে মই আপোনালোকক অকণমান দেখাই দিছোঁ তো ইফালে কাপোৰ কিনি হৈ যোৱাৰ পিছত আমি ওলাই আহিলোঁ যিহেতু বৰ্মা ঘৰলৈ যাব তাৰপিছত আমি ঘূৰি আছোঁ সকলোবোৰ আপোনালোকক দেখাই আছোঁ তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষৰলৈকে এতিয়া আমি আছোঁ শিৱসাগৰ পুখুৰীৰ পাৰত আৰু ইয়াৰ গোটেই ৰাউণ্ডটোতে মেলাৰ মানে দোকান চোকান বহি আছে তো এতিয়া আমি ৰাস্তাবোৰত মানে ৰাস্তাৰ কাষে কাষে যাম যিমান দোকান চোকান আছে চব সেইবিলাক দেখাই যাম আৰু বহুত বেছি মানুহ সেইকাৰণে মানে এনেকৈ হয়তো ভিডিঅ' কৰিব নোৱাৰিম বাট দেখুৱাবলৈ চেষ্টা কৰিম তো এতিয়া আছোঁ শিৱসাগৰ পুখুৰীৰ পাৰত বহুত ধুনীয়া বতাহ মাৰি আছে আপোনালোকে চাব পাৰে আৰু এইফালে দেখিছেনে ইয়াত দোকান আছে এইফালে ওলাই আহি মেলি কৰি আছোঁ ইয়াত দেখিছে দেখুৱালোঁ শিৱসাগৰ পুখুৰী তেনেহ'লে এতিয়া অকণমান ঘূৰোঁ মেলা চাওঁগৈ আপোনালোককো দেখাই আছোঁ बहुत वैसे भी हाँ तुम ऐसे ही चलो इतना अच्छा दिख रहा है গাইজ এতিয়া আমি আহিছোঁ শিৱসাগৰ পুখুৰীৰ ভিউ পইণ্টত আৰু এইখিনিত মানে বহুত বেছি মানুহ ভিৰ হৈ আছে আৰু এইখিনিৰ পৰা মানে গোটেই শিৱসাগৰ পুখুৰী বহুত বেছি ধুনীয়াকৈ দেখিব পাৰি আৰু বহুত ধুনীয়া ভিউ আৰু ইফালে মই অকণমান ভিডিঅ' কৰি ল'লোঁ ফটো উঠি ল'লোঁ আৰু লগতে আপোনালোকক এটা বস্তু দেখাই আছোঁ এইফালে চাওক পুখুৰীত ইমান ধুনীয়াকৈ হাঁহবোৰ চৰি আছে আৰু মানুহবোৰে কিবা কিবি খাবলৈ দলিয়াই দি আছে আপোনালোকে দেখিছে বহুত ধুনীয়া পৰিৱেশ বহুত বেছি ভাল লাগিছে থাকি আৰু বহুত ধুনীয়া বতাহ বলি থাকে তাৰপিছতে আমি আহি
আহিলোঁ অকণমান বস্তু চস্তু ল'বলৈ। বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে আৰু এয়া দেখিছেনে গোটেই বাঁহৰ পৰা বনোৱা। মই ভাবিলোঁ অকণমান কিবা এটা কিনি লোৱা যাওক ইয়াৰ পৰা। আৰু আপোনালোকে দেখিছে নহয় এয়া ধুনীয়াকৈ কাপ চাপ লগৰজনী দেখাই দি আছে। আৰু এইফালে মই এটা চাই আছোঁ ৱালত লগাবৰ কাৰণে, অৰ্থাৎ ফুল চুল সোমাই মেলি থোৱা। আপোনালোকেতো দেখিছে কিন্তু বহুত বেছি কম প্ৰাইজত আছিলে, তো সেইকাৰণে মই লৈ ল'লোঁ। তো এইফালে তাৰপিছতে আহিলোঁ মিক্সাৰ খাবলৈ। আমাৰ তাত মানে এনেকৈ মিক্সাৰখিনি ইমান ধুনীয়াকৈ সজাই নাৰাখে, কিন্তু ইয়াত মানে ইমান ধুনীয়াকৈ সজাই ৰাখিছে নহয়, দেখিলেই খাওঁ খাওঁ লাগি যায়। তো এইফালে কিনি ল'লোঁ 20 টকাৰ টোপোলা এটা, তাৰপিছতে খালোঁ, বহুত বেছি টেষ্টি। তাৰপিছতে আহিলোঁ ইয়েৰিঙৰ দোকানত। বহুত বেছি ধুনীয়া ধুনীয়া কাণফুলি ওলাই আছিলে, আপোনালোকে দেখিছে। এনেকুৱা লাগিছে যেন গোটেইখিনি কিনি ৰাখোঁ। তো মই এইফালে চাই আছোঁ কোনযোৰ লওঁ। বেছিটো ল'ব নোৱাৰোঁ, এযোৰ মানে ল'ম। তো ফাইনেলি শেষত গৈ থৈ এযোৰ পালোঁ, যোনযোৰ মোৰ বহুত বেছি পিন্ধিবলৈ মন আছিলে। তো এযোৰ কাণফুলি লৈ ল'লোঁ। তো কেইটামানে বস্তু কিনিলোঁ, বেছি নল'লোঁ। আৰু এতিয়া বহুত বেছি টাইম হৈ গ'ল, 6:30 মান হৈ গ'ল, যিহেতু আমি দিনতে আহিছিলোঁ। আৰু এতিয়া সন্ধিয়া বহুত বেছি ভিৰ হৈছে, দিনত যিমান আছিলে তাতকৈ বহুত বেছি মানুহ হৈছে। কিন্তু এতিয়া আমি যাব লাগিব, যিহেতু বেছি দেৰি হ'লে টেম্পু পাবলৈ অকণমান অসুবিধা হৈ যায়। তো সেইকাৰণে আমি এতিয়া যাবলৈ ওলালোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টোত আপোনালোকক ইমানে দেখুৱালোঁ, তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। বাই বাই।